ইঞ্জিনিয়াৰিং কলেজ আৰু হোষ্টেলীয়া জীৱনৰ দুখৰীয়া ছবি। ইঞ্জিনিয়াৰিং কলেজ আৰু হোষ্টেলীয়া জীৱনৰ সময়বোৰ এতিয়া নষ্টালজিয়া। স্মৃতিৰ দুখৰীয়া পৃষ্ঠাত এটা এটাকৈ লিখা আছে সোণালী সময়ৰ সেই স্বৰ্ণময় গাথা। কিতাপ, বহী, ক্লাছৰুম, এছাইনমেণ্ট, লেবৰেটৰী ইত্যাদি এতিয়া স্মৃতিৰ মণিকূটত সাঁচতীয়া ধন। সমনীয়াৰ সৈতে কটোৱা সময়বোৰ, সুখ দুখ, আৱেগ অনুভূতিক ভগাই লোৱা সময়বোৰ, চিনেমা চোৱা, বজাৰ কৰা, ফুৰিবলৈ যোৱা, ঘণ্টাৰ পাছত ঘণ্টা কেণ্টিনত আড্ডা মৰা, হোষ্টেলীয়া দিনবোৰ এতিয়া স্বচ্ছ একোখন ছবি। এদিন কান্ধত মেটমৰা কিতাপৰ বোজা কঢ়িয়াই ঢপলিয়াই আহিছিলোঁ। আকাশলংঘী সপোনৰ চূড়াত পদাৰ্পণৰ হেঁপাহত এদিন সময়বোৰ হাতৰ মুঠিত টানকৈ বান্ধি লৈছিলোঁ। শিকিছিলোঁ কেনেকৈ অভিযন্তা হ'ব পাৰি। শিকিছিলোঁ ওখ ওখ অট্টালিকা সজাৰ অভিনৱ কৌশল। শিকি পেলাইছিলোঁ নদীবোৰৰ ওপৰত কেনেকৈ দলং সজা হয়, কেনেকৈ নদীত বান্ধ দি পৃথিৱীলৈ বিজুলী অনা হয়। শিকি পেলাইছিলোঁ স্পীড লক্ষ্য প্ৰাপ্তিৰ বাবে নিৰন্তৰ অধ্যয়ন আৰু সাধনাৰ পাঠ। শিকি উঠিছিলোঁ জীৱন গঢ়াৰ মহামন্ত্ৰ। পাখি লগা ঘোঁৰাৰ দৰে অতীত হোৱা সময়বোৰে আজিও গায় আবাহনী গীত। তেতিয়াৰ সময়বোৰ আজি নষ্টালজিয়া। নতুন কলেজখনত খোজবোৰ যেতিয়া ভয় আৰু উদ্বিগ্নতাৰ আছিল, নৱাগত আদৰণি সভাত ছিনিয়ৰ দাদাজনে যেতিয়া আদেশৰ সুৰত কৈছিল, বাছি উলিওৱা না তোমাৰ ভাল লগাজন আমাৰ মাজৰ পৰা, প্ৰচণ্ড খং উঠিছিল সেই দাদাজনৰ ওপৰত। অথচ এদিন তেওঁৱেই অভিভাৱকত্বৰে দেখুৱাই গৈছিল লক্ষ্য প্ৰাপ্তিৰ নিৰ্ধাৰিত পথছোৱা। সময়ত তেওঁলোকো গুচি গৈছিল বুকুতে বান্ধি লৈ পূৰ্ণতাৰ মানপত্ৰ। সেয়াও আজি নষ্টালজিয়া। পৰীক্ষাৰ আগদিনা হাৰ্দিকৰ ফোন আহিছিল। ঐ, কালিৰ এক্সামত মোক দেখুৱাবি হা, তহঁতৰ ছোৱালীবোৰ যে কিমান কিতাপৰ পোক। নয়নে শবনমক কৈছিল, তই যদি মোক গ্ৰাফিক্সৰ ছিটকেইখন আঁকি দিয়, তোক মই বাৰ্বিকিউ নেশ্যনত খুৱাম। ক্লাছ বাং মাৰি ফুৰিবলৈ যোৱা বাবে প্ৰণৱ ছাৰৰ গালিখিনিও মনত আছে। সকলোবোৰেই আজি নষ্টালজিয়া। আজিও হাতৰ মুঠিত ৰাখিব মন যায় বন্ধুত্বৰ সেই হাতবোৰ, যি হাতত ধৰিলেই পাৰ হৈ যাব পাৰি মসৃণ অনমসৃণ হেজাৰবোৰ পথ, যাৰ সৈতে কথা পাতিলেই পাব পাৰি আত্মাৰ তৃপ্তি, হৃদয়ৰ প্ৰশান্তি। ইঞ্জিনিয়াৰিং কলেজ আৰু হোষ্টেলীয়া জীৱনৰ দুখৰীয়া ছবিবোৰ, বন্ধুৰ সৈতে প্ৰাণ খুলি পতা প্ৰাণৰ কথাবোৰ আজিও সুন্দৰ স্মৃতিৰ অৱলোকন।